নিষ্কলাই গাঁও প্ৰাইমাৰী কমিটিৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। এতিয়া আমি BPF দলত বহুত মানে নিষ্ঠা সহকাৰে আমি কাম কাজ কৰিছিলোঁ, কিন্তু BPF দলৰ মানে দল হিচাপে আমি বেয়া নাপাওঁ, কিন্তু BPF দলৰ যিখিনি নেতা কৰ্মী তেওঁলোকে যেনেকৈ ধৰণে দলটো চলাব বিচাৰিলে আৰু যিবিলাক উন্নয়নমূলক কাম কাজত তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিছিলে ইলেকশ্যন টাইমত সেইখিনি তেওঁলোকে ফুলফিল কৰিব নোৱাৰিলে। আৰু সকলোৱে জানে আমাৰ ইয়াৰ MCLA জগদীশ চৰকাৰ ডাঙৰীয়া তেওঁ সন্মানীয় জগদীশ চৰকাৰ ডাঙৰীয়া, তেওঁৰ ইলেকশ্যনৰ সময়ত আমি দিনে ৰাতি গাঁঠা খাটা দি খাটিলোঁ, কিন্তু আমাৰ এই নিষ্কলাই গাঁও বৃহত্তৰ নিষ্কলাই গাঁৱৰ যিখিনি উন্নয়ন তেওঁ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে সেইখিনি কোনো কাৰণত তেওঁ ৰক্ষা কৰিব নোৱাৰিলে। আৰু সেইটোৰ কাৰণে আমি তেওঁক এইবাৰ প্ৰত্যাহ্বান জনাইছোঁ। আমি UPPL দলত যোগদান কৰিছোঁ আৰু UPPL দলত যোগদান কৰাৰ মেইন উদ্দেশ্যটো হৈছে যিটো নিউ মানে টাইম ফৰ চেঞ্জ। আমি সকলোৱে আমাৰ য়ং জেনেৰেশ্যন আমি সকলোৱে মিলিজুলি সেইটো ছাকচেছ কৰিম বুলি আমি আশা কৰিছোঁ। আৰু বিশেষকৈ এতিয়া মধুগুৰি অঞ্চলত আপোনালোকে যদি চায় BPF বুলি ইয়াতে নাই, BPF বুলি জাষ্ট ফ্ৰেমটো লাগি আছে। আজি সকলো মানে UPPL দললৈ মানে ধাৱমান হৈছে, সকলো UPPL দলৰ নীতি আদৰ্শটো ভাল পাই সকলোৱে দলে বলে জইনিং কৰিছে। আজিও আমাৰ যিখিনি BPF দলৰ সক্ৰিয় মানে ব্লক লেভেলৰ আমাৰ সদস্য আছিলে প্ৰসন্ন বড়োচা ডাঙৰীয়া, সুৰেন্দ্ৰ বড়োচা, আমাৰ দলটোক যিসকল নেতাই ধৰি ৰাখিছিলে এটা সময়ত মধুগুৰিত, আৰু সেই হিচাপত আমি 15 বছৰ শাসন কৰিব পাৰিছিলোঁ। কিন্তু আজি তেওঁলোকে ওলাই আহি আজি UPPL দলত যোগদান কৰিছে। তেওঁলোকৰ মনত যথেষ্ট এটা শংকা হৈছিলে, তেওঁলোকক যিখিনি প্ৰতিশ্ৰুতি দিয়া হৈছিলে তেওঁলোকৰ অঞ্চলত তেওঁলোকক মানে যিটো মৰ্যাদা দিব লাগিছিল কোনো কাৰণত জগদীশ চৰকাৰ ডাঙৰীয়াই এটা নিয়ম আছে যে চুক্তি স্বাক্ষৰকাৰীসকলক চুক্তিৰ যি সম্পূৰ্ণ দফাবিলাক আখৰে আখৰে ৰূপায়ণ কৰাৰ দায়িত্ব থাকে চুক্তিকাৰীসকলৰ। গতিকে যেনেকৈ 2003 চনৰ 10 ফেব্ৰুৱাৰীত হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত বিধি চুক্তি হৈছিল আৰু তেওঁলোকে সেই চুক্তিৰ সেই দায়িত্বটো তেতিয়া তেখেতসকলে দিছিলে আৰু তেখেতসকলে 15 বছৰ শাসন কৰিলে। কিন্তু তেখেতসকলৰ শাসন যি নেকি বিধি চুক্তি যিধৰণে ৰূপায়ণ হ'ব লাগিছিল সেই চুক্তি আমি ৰূপায়ণ দেখা নাপালোঁ। মই BPF দলৰ এগৰাকী CWCৰ সদস্য আৰু লগত যোৱা বিগত 5 বছৰত পিছৰ চেয়াৰমেনৰ দায়িত্ব আছিল। যে হাগ্ৰামা মহিলা ডাঙৰীয়াই তেখেতে আমাক সকলো মিটিঙত কৈছিল, দলত কৈছিল যে BTC এলেকাটো এখন আদৰ্শ আইডিয়েল এখন BTC গঠন কৰিব, আদৰ্শ BTC গঠন কৰিব কৈছিল। কিন্তু তেখেতৰ আদৰ্শৰ BTCৰ পৰিৱৰ্তে ধ্বংস কৰিলে BTCখন। আজি যি নেকি নিযুক্তি কেলেংকাৰী সেইবিলাক সাংঘাতিক ধৰণৰ দুখীয়া ল'ৰা ছোৱালী মেৰিটেজ ল'ৰা ছোৱালীবিলাকে আজি নিযুক্তিৰ পৰা বাদ পৰিছে। তেখেতসকলে ভুৱা কিছুমান নিযুক্তি দি গোটেইখিনি ছিষ্টেমটো বেয়া কৰিছে। যে আমাৰ যিগৰাকী এতিয়া BTC EM আছিল মধুগুৰি সমষ্টিত, এই মধুগুৰি সমষ্টি EM জগদীশ চৰকাৰ ডাঙৰীয়া তেখেত 3টা ডিপাৰ্টমেণ্ট আছিল। তেখেতে যি নেকি এই নিৰ্বাচনৰ আগে আগে তেখেতে কিছুমান ভুৱা নিযুক্তি দি তেখেতে গোটেইখিনি ছিষ্টেমটো ধ্বংস কৰিছে। আৰু সেইগৰাকী নেতাই BTCত এগৰাকী EM হিচাপে মধুগুৰি সমষ্টিত তেখেতে একো কৰিব নোৱাৰিছে। তেখেতে আমাক কাম কৰাৰ সুযোগ নিদিলে। তেখেতে স্বৈৰাচাৰী একনায়কত্বৰ শাসন, তেখেতৰ মুখৰ কথাৰ লগত দলৰ নীতি আদৰ্শৰ লগত কোনো মিল নাই। তেখেতে এগৰাকী স্বৈৰাচাৰী একনায়কত্ববাদী তেখেত নেতা। আৰু চাওক আপুনি আজি UPPL জইন হৈছিল? হয়, মই আজি UPPL যোগদান কৰিছোঁ। সেইখিনি কথা ক'ব গৈছোঁ। মই কিয় BPFৰ পৰা আহি আজি UPPL যোগদান কৰিলোঁ, মই সেইখিনি কথাই ক'ব গৈছোঁ যে তেনেকুৱা নেতাই আচলতে কেতিয়াও এটা অঞ্চল উন্নতি কৰিব নোৱাৰে। মই 2005 চনত মই ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে নিৰ্বাচন খেলিছিলোঁ। ইয়াৰ অৰ্থ হ'ল যে যিহেতুকে BTC মধুগুৰি সমষ্টিটো আমাৰ এলেকা, আমাৰ ঘৰ, আমি উন্নতি কৰিব লাগে, ইয়াৰ স্থানীয় মানুহ লাগিব। আমি হাগ্ৰামা মহিলাই প্ৰত্যেক বছৰে কৈছিলোঁ যে আপুনি মধুগুৰি সমষ্টিটো জগদীশ চৰকাৰক খৰিয়াবাৰীৰ মানুহজনক বাদ দি মধুগুৰিৰ প্ৰকৃত এগৰাকী নাগৰিক, তেওঁ যি কমিউনিটিয়ে নহওক, তেওঁ এছামিজ স্পিকিং হওক, ইছলাম ধৰ্মী হওক বা মুছলমান হওক, বেংগলী সম্প্ৰদায় হওক, অসমীয়া স্পিকিং হওক, যিকোনো এজন এই মধুগুৰি সমষ্টিৰ এগৰাকী স্থানীয় মানুহক কেণ্ডিডেট দিব লাগে। কিন্তু তেওঁ হাগ্ৰামা মহিলা ডাঙৰীয়াই এইবাৰ কি কৰিলে, একনায়কত্ব বাদে কাকো নুসুধি ইয়াৰ অঞ্চলত এটা সুবিধা নিদিলে। গণতান্ত্ৰিক ছিষ্টেমেই নাই। তেখেতে কোনো এপ্লিকেশ্যন নল'লে কেণ্ডিডেটৰ কাৰণে, তেখেতে মানে প্ৰাৰ্থীৰ কাৰণে কোনো ব্যৱস্থা নকৰিলে। পোনে আকৌ যিগৰাকী মানে EM জগদীশ চৰকাৰ ডাঙৰীয়া আৰু তেখেতকেই আকৌ এইটো সুবিধা দিলে। আমি কিয় BPFৰ পৰা আজি আহি আমি প্ৰমোদ বড়ো ছাৰৰ ওচৰত আমি এই দলটো UPPLত আমি কিয় জইন কৰিব লগা হ'ল? মেইন কথা হ'ল এইটোৱে যে
উন্নয়ন। 1 নম্বৰ হ'ল আমাৰ সমষ্টিৰ উন্নয়ন, মধুপুৰী সমষ্টিৰ উন্নয়নটো আমি বিচাৰোঁ। আৰু সেই উন্নয়নৰ স্বাৰ্থতে প্ৰমোদ বড়োৰ তেখেতৰ নীতি আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি অনাগত দিনত যিখন চুক্তি আমি লক্ষ্য কৰিলোঁ, সেই চুক্তিখনৰ আধাৰত আমাৰ নিশ্চয় আমি সকলো মধুপুৰীৰ ৰাইজ উপকৃত হ'ম বুলি আমাৰ এটা দৃঢ় বিশ্বাস এটা হৈছে। তাৰমানে বিগত 10 বছৰে যি শাসনকাল জগদীশ চৰকাৰৰ সেইখিনি সময়ত তাৰমানে উন্নত হোৱা নাই। ঠিক তেনেকৈ তাতকৈ তাৰমানে আমি যিটো শুনিছোঁ পেপাৰে পত্ৰে বা আমি মিডিয়াত যিটো কথা শুনি আছোঁ, বিগত সময়ত BTCত 500 কোটি টকা দিছিলে। অনাগত দিনত 1500 কোটি টকা দিম বুলি ক'লে 1500 কোটি টকাত আমাৰ নিশ্চয় সমষ্টিত বিশেষ উন্নতি হ'ব বুলি আমি উপলব্ধি কৰিছোঁ। এই ক্ষেত্ৰত সকলোৱে আমি একগোট হৈ এই নতুন দলটোক আগুৱাই নি আমি সকলো জনগোষ্ঠীয়ে যাতে এই মধুপুৰী সমষ্টিত আমি সকলোৱে একত্ৰিত হৈ এটা মঞ্চ এই দলটোক মানে সংগঠিত কৰি আগুৱাই নিয়াত আমাৰ সকলোৱে যাতে সহায় কৰিব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি BPFত থাকোঁতে আপোনাৰ মানে কি পদবীত আছিল? BPFত মই এজন সদস্য হৈ আছিলোঁ, দলীয় কৰ্মী হৈ আছিলোঁ। মই কোনো বিষয়বাবত নাছিলোঁ। আৰু সেই বিষয়বাব আমি আচলতে মই প্ৰথমতে অসম গণ পৰিষদত আছিলোঁ। অসম গণ পৰিষদৰ পৰা আহি BPFত ভাবিছিলোঁ আমি বিভিন্ন ধৰণৰ সুবিধা মানে কি দলীয় কিছুমান কাম কাজ কৰা সুবিধা পাম, ৰাইজৰ কাম কৰা সুবিধা এটা পাম। যে সেই সুবিধাটো আপোনালোকে ধৰক সেই দলটোৱে মোক দিয়া নাছিলে। মই 1 নম্বৰ সেইটো এটা ক্ষোভিত। মই নে প্ৰাইমাৰীৰ কোনোবা এজন বিষয়ববীয়া, না মই ব্লক লেভেলৰ, না মই ডিষ্ট্ৰিক্ট লেভেলৰ, মই আজিৰ দিনটোলৈ তাৰমানে গম নাপালোঁ। তেওঁলোকে মোক আননোন নাজানাকৈ তেওঁলোকে দলত ৰাখিলে আৰু সেইটোত আচলতে মই ক্ষোভিত হৈছোঁ। আৰু সেইটোৰ প্ৰতি মই বেছি মানে দুখ পাই পেলাই এতিয়া অহা দিনত মই UPPLৰ দলত মই সকলো সতীৰ্থৰ লগত আহি পেলাই এই দলটোক মই মজবুত কৰিম বুলি মোৰ মনৰ এটা দৃঢ়